वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 23 ভাদ মঙলবাৰ 1432 ভাস্কৰাব্দ ইংৰাজী 9 ছেপ্টেম্বৰ 2025 চন ভাৰতীয় আজি 18 ভাদ আৰু মোং 16 ৰবিয়াও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:08:21 আৰু সূৰ্যাস্ত সন্ধ্যা 5:27:25। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দ্বিতীয়া তিথি সন্ধ্যা 6:29:36 আৰু আজি নক্ষত্ৰ হ'ল উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ সন্ধ্যা 6:07:24। আজিৰ যোগ হ'ল গণ্ডযোগ ৰাতি 11:58:42 আৰু আজি কৰণ হ'ল তৈতিল্যকৰণ। গণ্ডযোগ মানে বাধা আৰু জাতক গণ্ড ৰোগতো আক্ৰান্ত হয়। জীৱনৰ সফলতা পাবলৈ তেওঁ যথেষ্ট কষ্ট কৰিবলগীয়া হয় আৰু এই যোগ সাধাৰণতে শুভ মনা নহয়, কিন্তু তেওঁ কৌশলযুক্তও হয়। ৰোগী দৃঢ়তা আৰু তেওঁ সমৰ্থ হয় যিকোনো কাৰ্য কৰিবলৈও আৰু যিকোনো শুভ কাৰ্য এৰাই চলাই ভাল এই গণ্ডযুগত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি কেতু আৰু বুধ একেলগে বহি আছে সিংহ ৰাশিত, মংগল আছে কন্যা ৰাশিত, বৃহস্পতি আছে মিথুনত, শুক্ৰ আছে কৰ্কটত, শনি আছে মীন ৰাশিত বক্ৰী হৈ আৰু ৰাহু আছে কুম্ভ ৰাশিত আৰু চন্দ্ৰ যিহেতু আজি বহি আছে মীন ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি। বিপ্ৰবৰ্ণ হুতাসন যোগ নৰগণ গৰুৰ অস্থি অস্তোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনিৰ দশা। সন্ধ্যা 6:07:24 যোৱাত দেৱগণ হাতীৰ অস্থি বিংশোত্তৰী বুধৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ সন্ধ্যা 6:07:23 যোৱাত 45 দিনীয়া দুখিলা যোগ মৰণত যোগ দুইপাদ সন্ধ্যা 6:29:36 যোৱাত একপাদ। যাত্ৰা আজি নাই। চন্দ্ৰ দগ্ধাদি দোষ আৰু তীৰ্থামৃত যোগ আৰু নক্ষত্ৰমৃত যোগ মাত্ৰ সন্ধ্যা 6:29:36 যোৱাত সিদ্ধি যোগ বিগযোগ দোষ। আৰু আজি যিহেতু মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সৌ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই। যোগিনী আজি উত্তৰত আৰু সন্ধ্যা 6:29:36 যোৱাত অগ্নিকোণত। খাদ্যত আজি তিতা ভেকুৰী আৰু সন্ধ্যা 6:29:36 যোৱাত পটল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:08:41 পৰা 2:48:06 আৰু কাল ৰাত্ৰি নিশা 7:27:21 পৰা 8:48:16। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলাৰ সময়খিনি আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজি অমৃত যুগ হ'ল ৰাতিপুৱা 7:30 পৰা 10:10 আৰু 12:48 পৰা 2:34 3:27 পৰা 5:13 আৰু ৰাতি 6:50 8:58 পৰা 11:07 1:16 পৰা 2:42 এই অমৃত যুগ। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি দ্বিতীয়াৰ একদিষ্ট সন্দীপন। নতুন কমলাবাৰী সত্ৰত কমলেশ্বৰ বৰুৱা, মাজুলী বালিচাপৰি এলেঙি সত্ৰত সত্ৰাধিকাৰ নৰেন্দ্ৰনাথ মহন্ত আৰু ঢলৰ সত্ৰত বদন গোস্বামী তিৰুভাৱ তিথি। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যিক যোগেশ দাসৰো আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ ব্যৱসায়ত ক্ষতি, বৃষ অৰ্থৰ হানি, মিথুন বন্ধু বিৰোধ ক্ষতি, কৰ্কট অৰ্থহানি, সিংহ বন্ধু বিৰোধ ভয়, কন্যা সুখ লাভ, তুলা হঠাৎ আঘাত ভয়, বৃশ্চিক বন্ধুৰ বিচ্ছেদ, ধনু ব্যয় বৃদ্ধি নানা ক্ষতি,
মকৰ সৌভাগ্য লাভ, কুম্ভ কৰ্মৰ পৰিৱৰ্তন, মীন অৰ্থলাভ সুখ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।